Together we achieve, together we can fly, reaching for the sky. Ikphai University, Meghalaya. The all-new Banalari Nexa showroom is now open at Mauyongrim near ISBT. Explore premium Nexa cars, book your favorite, and take a test drive. Nexa. Create, inspire. The next-gen Tata Tiago. Dual-tone interior, dual smartphone deck but wireless charger, blind view monitor, bakiway. Tek kum ki kaliram, hagador ke bejam, tak sao point riulak. Just wow. Sandali ki kinhun seng, nakajala Assam ki bakantup ya Greater Dimoria Combined Youth Power, ka All Assam Youth Association, ka Diori People Justice Forum, ka Scheduled Caste Youth Students Union, bat ka Jerobat Students Union, haka absentrik nailar aja apun rio, kila pelong ya ka jingikhi, haka cakap hai kali ha Baridua, kapten mar persyak bak Ktem sa ki pulut CRP, ka bahak papuk kesurok National Highway 27, kaput Meghalaya bak jala Assam. Kajing pelong ya kajing ki kalong ban persyak kajing bam simkia ki buah sarkar Assam. Ya kajing jong ki pajba, na kajing don jong cakap hai kali. Hakhmat jong ka kherdop, jong ka Ktem sa jong ki pulit CRP ha Baridua. Lasaki baman na Sngi ki dandu ki jingrung jingmi bean jong ki kali ha kan ni cakap ka bawan rapat ya kajing Dheng kali. Na kada bagi buar badi pen kim simkia satya. আমাৰ কেইবাটাও সংগঠনে আহি এই ইলিগেল এই অবৈধ 9 মাইল CRPF কেম্পলৈ ভাবুকি দি থকা এই ইউটাৰ্ণটো বন্ধ কৰাৰ দাবীত আমি আন্দোলন কৰিবলগীয়া আছে। অসমৰ ইতিহাসত ক'ৰবাত আছে নেকি যে এটা ইলিগেল ইউটাৰ্ণ অৰ্থাৎ অবৈধভাৱে থকা ইউটাৰ্ণ তাকো ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ জীৱনৰ বাবে ভাবুকি স্বৰূপ সন্মুখত থকা CRPFৰ কেম্প এটা বৃহৎ কেম্প এই কেম্পটোত কেইবাটাও বছৰৰ পূৰ্বে এটা বোমা বিস্ফোৰণ হৈছিলে। এই কেম্পটোৰ সন্মুখত এটা বৃহৎ 60 মিটাৰ এটা ডিষ্টেঞ্চত এটা ইলিগেলভাৱে ৰখা ইউটাৰ্ণ আছে। এই ইউটাৰ্ণটো বন্ধ কৰিব লাগে। CRPFৰ কেম্পৰ সন্মুখত থকা ইউটাৰ্ণ বন্ধ কৰিব লাগে অসম পুলিচে, যোৰাবাট পুলিচে, অসম চৰকাৰে কৰিব লাগে, নেশ্যনেল হাইৱে অথৰিটিয়ে কৰিব লাগে। কিন্তু দুৰ্ভাগ্যজনক কথা যে এতিয়া দল সংগঠনে এটা ইলিগেল ইউটাৰ্ণ বন্ধৰ বাবে আন্দোলন কৰিবলগীয়া হৈছে। তাৰমানে মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আন্দোলন নকৰাকৈ অসমে সকলো পাব। ক'তা আজি প্ৰমাণ হৈ গ'ল যে আন্দোলন নকৰাকৈ অসমে এটা ইলিগেল ইউটাৰ্ণো বন্ধ কৰিব নোৱাৰে। এই যে ইউটাৰ্ণটো দেখিছে, এই ইউটাৰ্ণটোৰ জৰিয়তে অসমৰ বৃহৎ ক্ষতি হৈছে, ৰাজহ ক্ষতি হৈ আছে। দৈনিক 1ৰ পৰা 1.5 লাখ টকাৰ GST সেই সন্মুখত থকা পেট্ৰল পাম্পত ইলিগেলি অসমৰ গাড়ীবিলাকে তেল ভৰায় আৰু যেতিয়া তাৰ পৰা ওলাই আহে সম্পূৰ্ণৰূপে এটা বেআইনী পথেৰে আহে, বিপৰীত পথৰ পৰা আহে, যিটো আইনসংগতভাৱে নোৱাৰে।
কিন্তু দুৰ্ভাগ্যজনক বিষয় আপোনালোকে আজি চাওক আমি যেতিয়া আন্দোলন কৰিবলৈ আহিছোঁ অসম পুলিচৰ মানুহবিলাক ক'ত আছে পেট্ৰল পাম্পৰ আশ্ৰয় লৈছে আৰু মেঘালয়ৰ আশ্ৰয় লৈ আছে অৰ্থাৎ অসমৰ টকা পইচা লৈ অসমৰ দা দৰমহা লৈ পুলিচসকলে কাক নিৰাপত্তা দিছে অসম পুলিচে নিৰাপত্তা দিছে মেঘালয়ক কিমান হাঁহিহঁতৰ কথা কিমান লজ্জাৰ কথা কিমান বিড়ম্বনাৰ কথা গতিকে আজি আমাৰ স্পষ্ট কথা ইতিমধ্যে অসম আৰু মেঘালয়ৰ যি উত্তপ্ত পৰিস্থিতি লাহে লাহে শান্ত হ'বলৈ আৰম্ভ কৰিছে আমি সকলো পক্ষই ধন্যবাদ জনাইছোঁ কিন্তু এই যিবোৰ ইলিগেল কাম হৈ আছে ইলিগেল ইউটাৰ্ণ হৈ আছে এই ইউটাৰ্ণ যেতিয়ালৈ বন্ধ নকৰিব তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব আপোনালোকে দেখিছে এই গাড়ীবিলাক ৰং চাইডে যাবলৈ আৰম্ভ কৰিছে আৰক্ষীয়ে সহায় কৰে যোৰাবাট আৰক্ষী কেনেকুৱা ৰহস্যজনক কাৰণ আছে আপুনি যদি ন' পাৰ্কিঙত এখন গাড়ী ৰখায় লগে লগে 2000 টকা আপোনাৰ ফাইন কৰিব আপুনি যদি এখন বাইকত হেলমেট নিপিন্ধাকৈ যায় 2000 টকা ফাইন কৰিব আপুনি ৰং চাইডৰ যদি এটা টাউনৰ চিটিৰ মাজত যদি এটা বাইলানৰ মাজত ৰং চাইডৰ ফালৰ পৰা আহে লগে লগে 2000 টকা ফাইন কৰিব ইয়াত আপোনালোকে চাওক এই যিমানবিলাক গাড়ী এই গাড়ীবিলাক ইলিগেলি ইউটাৰ্ণ লৈছে পেট্ৰল পাম্পলৈ গৈছে আকৌ পেট্ৰল পাম্পৰ পৰা যিবিলাক গাড়ী আহিছে সেই গাড়ীবিলাক ইলিগেলি পথেৰে আহিছে আৰু অসম পুলিচে সহায় কৰি দিছে ইয়াত যেতিয়া ট্ৰেফিক জাম হয় বিপৰীত দিশৰ পৰা ৰং চাইডৰ পৰা গাড়ীবিলাক যেতিয়া জাম হয় ছাত্ৰ ছাত্ৰীৰ অসুবিধাটো হয়েই অন্য কি ইয়াত অহাই থকা এম্বুলেঞ্চবিলাকো সাংঘাতিক ট্ৰেফিক জামত পৰে প্ৰত্যেক দিনাই হাজাৰ হাজাৰ গাড়ী যোৰাবাটৰ পৰা খানাপাৰা অভিমুখে খানাপাৰাৰ পৰা যোৰাবাট অভিমুখে যায় কিন্তু এই ইউটাৰ্ণটো থকাৰ কাৰণে যাতায়াত কৰা পথচাৰী ছাত্ৰ ছাত্ৰী কৰ্মচাৰী শিক্ষক সকলো মানুহৰ ডাঙৰ সমস্যা হৈছে থকা অভিনৱ খুৰাদাৰ পেট্ৰল পাম্প কৰ্তৃপক্ষই স্থানীয় আৰক্ষী প্ৰশাসন এইবিলাক অভিযোগ আৰক্ষী প্ৰশাসনক টকা পইচাৰে মেনেজ কৰি এই ইলিগেল ইউটাৰ্ণৰ জৰিয়তে গাড়ীবিলাক পাৰ কৰাই দি পেট্ৰল ভৰাই লয় অৰ্থাৎ অসমৰ ৰাজহ ক্ষতি হৈছে আকৌ অসমৰ পইচা দা দৰমহা লোৱা আৰক্ষী প্ৰশাসনৰ মানুহবিলাকে নেশ্যনেল হাইৱে অথৰিটিৰ মানুহবিলাকে এক বৃহৎ পুঁজিপতি সহায় কৰিছে এই কাম চলিব নোৱাৰিব এই কাম বন্ধ কৰিব লাগিব ইতিমধ্যে যোৱা দুটা পৰ্যায়ত আমি ইয়ালৈ আহিছোঁ সংবাদ মাধ্যমৰ সন্মুখত কথাবিলাক কৈছোঁ আৰক্ষী প্ৰশাসনৰ সন্মুখত আমি ইয়াত এডাল বেৰিকেড বান্ধি দিছিলোঁ অস্থায়ীভাৱে এই বেৰিকেডো কোনোবাই নিশাৰ অন্ধকাৰ কোনোবাই দুৰ্বৃত্ত কাটি দিলে এই বেৰিকেড দিয়াৰ দায়িত্ব কাৰ দায়িত্ব যোৱাবাট ট্ৰেফিক আৰক্ষীৰ যোৱাবাট নেশ্যনেল হাইৱে অথৰিটি যোৱাকালি আমি যেতিয়া নেশ্যনেল হাইৱে অথৰিটিৰ প্ৰজেক্ট ইমপ্লিমেণ্ট ইউনিটৰ মুখ্য বিষয়াসকলে সাক্ষাৎ কৰিছিলোঁ তেওঁলোকে কৈছে ইয়াত 3টা বেৰিকেড আছিলে কংক্ৰিটৰ 3টা টুকুৰা আছে এই টুকুৰাকেইটা নিশাৰ অন্ধকাৰ কোনোবা দুষ্ট পক্ষ লৈ গুচি গ'ল তেতিয়াহ'লে এই বেৰিকেড দিয়াৰ দায়িত্ব কাৰ এই পথ কেৱল এম্বুলেঞ্চ আৰু CRPF খোলা ৰাখিব লাগে এইটো আমি কোৱা নাই এইটো নেশ্যনেল হাইৱে অথৰিটিয়ে তেওঁলোকৰ ইনষ্ট্ৰাকশ্যনত কৈছে আমাৰ পথ এটা নেশ্যনেল হাইৱেত 2 কিলোমিটাৰ মূৰে মূৰে মানে ইউটাৰ্ণ থাকিব লাগে বা মিডিয়াম অপেনিং থাকিব লাগে আছে নাই UST পৰা ইয়ালৈ 500 মিটাৰ নহয় 730 মিটাৰৰ মূৰত এটা ইলিগেলি ইউটাৰ্ণ দিয়া হৈছে এই ইউটাৰ্ণ কোনে সৃষ্টি কৰিছে এই ইউটাৰ্ণ সৃষ্টি কৰিছে পুঁজিপতি গোষ্ঠী পেট্ৰল পাম্পৰ মালিক আৰক্ষী থানা নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ একাংশ বিষয়াই গতিকে আজি আমাৰ স্পষ্ট কথা ইয়াত যিসকল আৰক্ষী বৰমূৰীয়া আহিব গুৱাহাটী আৰক্ষী আয়ুক্তৰ পৰা মানুহ আহিব তেওঁলোকে আজিৰ পৰা এই ইউটাৰ্ণ বন্ধ কৰিব লাগিব যদি তেওঁলোকে বন্ধ কৰিব নোৱাৰে নেশ্যনেল হাইৱে অথৰিটি মানুহ ইয়ালৈ মাতিব লাগিব আজি যদি আজি কোনো সমাধান শুদ্ধ নোলায় তেতিয়াহ'লে এই অন্দোলন কাৰ্যসূচী এই ধৰ্ণা কাৰ্যসূচী এই ইউটাৰ্ণ বন্ধ কৰাৰ দাবীত সদায় চলি থাকিব এই কথা স্পষ্ট Dunia khai đi con. Bây là con xoay ngà cái đĩa, phải cái Sngi là chít có. Ili em yor ain gini con me. Pai upon kelas tenu chong. Tangga college stage nem yo. Lihat meja stage nem le, kan mau ikut bukan? Itu. Jadi kasi yang kayak bisa orang lain mana? Oh, itu sah. Pin aiวันไอ้บามสไงบามเสียนไอ้แต่เราไปชัว families to that means right for the Ông yêu nem, mua quay nhà Hakhmat đó, một thế đó chan bò rừng khlev. Bay pass your first division ah Con, pasok ka. oh bay Congratulations con. thank you bay